Hello, Namaskar. Welcome to Odd Bench. মই বৰষা প্ৰায় 2টা দশক ফিজিক্স পঢ়োৱাৰ পাছতো মোক যদি আজি কোনোবাই প্ৰশ্ন কৰে তুমি জীৱনত কি হ'ব খোজা খুব শিওৰ এণ্ড চাৰ্টেইন মোৰ আনসাৰটো হ'ব I wish to be a storyteller. আৰু আপুনি এয়া কোনো সোমবাৰৰ ৰাতিপুৱা এলাৰ্মটো শব্দে বাজি উঠিছে মই চক খাই গৈছোঁ মোৰ কাষতে শুই থকা কণমানিটোৰ কপালত আলফুলে চুমা এটা আঁকি দিয়াৰ সলনি অথবা মোৰ প্ৰিয়জনৰ বিষয়ে এবাৰো মনলৈ অহাৰ আগতেই খামুচি ধৰিছোঁ একমাত্ৰ মেটালিক কম্পেনিয়নটো মোৰ মোবাইল ফোনটো এয়া লেপটপ খুলি বহিছোঁ মেইল হোৱাটছএপে ইতিমধ্যে গোটেই দিনটোৰ ব্যস্ত টাইট স্কেডিউলেৰে মোক বান্ধি পেলাইছে কি বিৰক্তি ইমান অস্থিৰ হৈ পৰিছোঁ মই মুহূৰ্ততে মই নিজকে ট্ৰান্সফৰ্ম কৰিছোঁ মানুহৰ পৰা এক যন্ত্ৰৰ মানুহলৈ আৰু সাজু হৈছোঁ এখন যান্ত্ৰিক পৃথিৱীৰ বাবে মই দৌৰিছোঁ কামৰ নামত ব্যস্ততাৰ নামত অকল দৌৰিছোঁ নিজকে সকলোৰে আগত ৰখাৰ খেল এয়া কলৈ যাম নাজানো কিয় এই প্ৰতিযোগিতা নাজানো মই কি জিকি যাম না 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 এইবোৰৰ বিষয়ে ভাবিবলৈ মোৰ হাতত এক নেনো ছেকেণ্ড সময়ো নাই ইনফেক্ট কোনো ভাল লগা বেয়া লগা দুখ বেজাৰ যন্ত্ৰণা এইবোৰ একোৱেই মোক চুব নোৱাৰে সামাজিকভাৱে মই এতিয়া উদাস ইনডিফাৰেণ্ট নিৰ্লিপ্ত ঠিক তেনে এটা দিনতে কোনোবাই এদিন মোক খুব কেজুৱেলি সুধিছিল হে বৰষা কি কৰি ভাল পোৱা তুমি তোমাৰ খুব ভাল লগা মোমেণ্ট এটা শ্বেয়াৰ কৰা না মই থতমত খাইছিলোঁ মই কি কৰি ভাল পাওঁ মোৰ ভাল লগা মোমেণ্ট আচলতে এনেকুৱা কথা বহুদিন মই ভবাই নাই মই নষ্টালজিক হৈ পৰিছিলোঁ উভতি গৈছিলোঁ মোৰ কলেজ দিনলৈ মোৰ প্ৰথম প্ৰেম বন্ধুবৰ্গৰ সৈতে কটোৱা এটা ডে আউট না এটা স্কুল পিকনিক আৰু মোৰ শৈশৱ কিমান সুখী আৰু সংবেদনশীল আছিলোঁ মই আচৰিত হৈছিলোঁ ইমান অত্যাধিক মেণ্টেল প্ৰেছাৰ এনজাইটি কম্পিটিশ্যনে মোক অনবৰতে ব্যস্ত ৰখা মোৰ বৰ্তমানৰ জীৱনটোত মই মনত ৰাখিবলগীয়াকৈ মোৰ এটাও ভাল লগা মুহূৰ্ত নাইনে মানে মোৰ জীৱন সম্পৰ্কে বেছিক এলগৰিদমটোৱে ভুল হৈছে নেকি হয়তোবা সামাজিকভাৱে উদাসীন হৈ থাকি মই লাহে লাহে মোৰ মানসিক পৃথিৱীখনৰ প্ৰতিও উদাসীন হৈ পৰিছোঁ বিলিভ মি মোৰ দৰে 95% মানুহৰ এইটোৱেই বৰ্তমানৰ জীৱন বুজি উঠিছিলোঁ শান্তিৰ নোবেল বিজয়ী এলি উইজেলৰ সেই বুকু কপাই যোৱা কথা কেইষাৰ Because I believe that indifference is what is worse in the human nature. Some people like to be indifferent, it's easier. And also because indifference is not even the beginning of a process, it's the end of a process. It's almost worse than hatred. ইয়াৰ পাছতে জীৱন সম্পৰ্কে মোৰ দৃষ্টিভংগী সলনি হৈছিল এতিয়া এটা মন ভাল লগা কাহিনী কম বলক অষ্ট্ৰেলিয়ালৈ যাওঁ মেলবাৰ্ণ
ইয়াতে লেণ্টিলেজ এনিথিং নামৰ এটা উদ্যোগ আছে। শাংকা ফাৰ্ণাণ্ডেজ নামৰ এজন উদ্যোগীয়ে প্ৰায় ২০ বছৰমান আগতে ইয়াক গঢ় দিছিল। ইয়াৰে ৰেষ্টুৰাঁ শাখাটো এমুঠিমান ভলণ্টিয়াৰে চলায়। মই মেলবৰ্ণত খুব টেম্পৰেৰিলি যেতিয়া শিক্ষকতা কৰিছিলোঁ, দুপৰীয়াৰ সাঁজটো প্ৰায় লেণ্টিলেজ এনিথিঙতে খাইছিলোঁগৈ। এইখন এখন ইচ্ছামূল্য বা পে এজ ইউ ৱান্ট ৰেষ্টুৰাঁ। সেই সময়ত নামী দামী চাকৰিয়াল ব্যৱসায়ীয়ে তেওঁলোকৰ পৰিয়াল বা বন্ধুবৰ্গৰ সৈতে ইয়াৰ পৰিৱেশটো উমাল কৰি ৰাখিছিল। মই আৰম্ভণিতে অকণমান আচৰিত হৈছিলোঁ। ইমান সফল এওঁলোক এই ইচ্ছামূল্য বা বিনামূল্যৰ ৰেষ্টুৰাঁত এওঁলোক কিয়? লাহে লাহে বুজিছিলোঁ, সেয়া তেওঁলোকৰ সামাজিক সংবেদনশীলতা অথবা দায়বদ্ধতা। আদায় কৰিবলগীয়া বিলতকৈও তেওঁলোকে বেছিকৈ পইচা পৰিশোধ কৰে, যাতে আন কোনো এজন অভাৱীয়ে খাদ্যৰ অভাৱত এটা দিনো তাত কটাব লগা নহয়। সামাজিক উদাসীনতাৰ বিপৰীতে সংবেদনশীলতাৰ ইমান ধুনীয়া এক্সাম্পল, নহয়নে? গম নোপোৱাকৈয়ে সামাজিক উদাসীনতাৰ চিকাৰ হোৱা আমিবোৰৰ বাবে এয়া সময় ইয়াৰ বিৰুদ্ধে সজাগ হোৱাৰ। আহক না, আমাৰ জীৱনৰ তথা চৌপাশৰ মানুহখিনিৰ প্ৰতি সংবেদনশীল হৈ নিজকে সুখী কৰি জীয়াই ৰাখোঁ। মানুহ হিচাপে এয়া আমাৰ অধিকাৰ আৰু দায়িত্ব। নমস্কাৰ, ভালে থাকিব।